গাঁৱত বাস কৰা আপুনি দিন হাজিৰা কৰি পেট পুহিছে নেকি? সদায় কামৰ সন্ধানত ঘূৰি ফুৰিবলগীয়া হৈছে নেকি? কেতিয়াবা কাম নাইকিয়া হোৱাত পৰিয়াল চলাবলৈ টান পাইছে নেকি? আপুনি হয়তো ভাবিছে মোৰ সংসাৰখন কেনেকৈ চলিব। কিন্তু এতিয়া চিন্তা বাদ দিয়ক। চৰকাৰে আপোনালোকৰ বাবে লৈ আহিছে এক নিশ্চিত সমাধান, জব কাৰ্ড। এই এখন সাধাৰণ কাৰ্ড নহয়, এয়া আপোনাৰ জীৱনৰ এক ডাঙৰ আশীৰ্বাদ। বছৰত 100 দিনৰ নিশ্চিত কাম, নিশ্চিত মজুৰি। কেনেকৈ এই সুবিধা পাব, কোনে লাভ কৰিব, কি কাম কৰিব পাৰিব, লৈকে চাওক, কাৰণ এই ভিডিঅ'টোৱে আপোনাৰ জীৱনলৈ আনিব পাৰে এক নতুন আশা। নমস্কাৰ, ট্ৰু অসমলৈ স্বাগতম। বন্ধুসকল, ভাৰতৰ গ্ৰাম্য অঞ্চলত নিবনুৱা সমস্যা এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল এক অতি গুৰুত্বপূৰ্ণ আঁচনি, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট MGNREGA, যাক চমুকৈ MGNREGA বা নৰেগা বুলি কোৱা হয়। এই আঁচনিৰ মূল আধাৰ হৈছে জব কাৰ্ড। আজি আমি এই জব কাৰ্ড কি, ইয়াৰ লাভালাভ কি আৰু কেনেকৈ আপুনি ইয়াৰ পৰা সুবিধা ল'ব পাৰিব সেই বিষয়ে সহজ ভাষাত আলোচনা কৰিম। জব কাৰ্ড হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন MGNREGA ৰ অধীনত চৰকাৰে প্ৰদান কৰা এক বিশেষ পৰিচয় পত্ৰ। এই কাৰ্ডখন থাকিলে গ্ৰাম্য পৰিয়ালসমূহে বছৰে কমেও 100 দিনৰ নিশ্চিত কাম চৰকাৰৰ পৰা লাভ কৰে। মনত ৰাখিব, এয়া আপোনাৰ মৌলিক অধিকাৰ। কাম কৰা প্ৰতিদিনে আপুনি চৰকাৰৰ পৰা নিৰ্ধাৰিত মজুৰিও লাভ কৰিব। কোনে জব কাৰ্ড লাভ কৰিব পাৰিব? গ্ৰাম্য অঞ্চলৰ বাসিন্দা। আপুনি গ্ৰাম্য অঞ্চলৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 18 বছৰ বা তাতকৈ অধিক বয়স। আবেদনকাৰীৰ বয়স 18 বছৰ বা তাতকৈ অধিক হ'ব লাগিব। কাম কৰিবলৈ ইচ্ছুক, শাৰীৰিক শ্ৰম কৰিবলৈ ইচ্ছুক যিকোনো গ্ৰাম্য পৰিয়ালৰ সদস্যই এই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। এটা পৰিয়ালৰ একাধিক সদস্যইও জব কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। জব কাৰ্ডৰ লাভালাভ কি কি? 1. নিশ্চিত কৰ্মসংস্থাপন। আটাইতকৈ ডাঙৰ সুবিধা হ'ল বছৰত কমেও 100 দিনৰ নিশ্চিত কাম। আপুনি আৰু কামৰ বাবে ইফালে সিফালে ঘূৰি ফুৰিব নালাগে। চৰকাৰে আপোনাক কাম দিবলৈ বাধ্য। 2. নিশ্চিত মজুৰি। কাম কৰাৰ পিছত আপুনি প্ৰতিদিনৰ মজুৰি পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। ইয়াৰ ফলত আপুনি সময়মতে পইচা পাব আৰু কোনো দালালৰ ওচৰত যাব নালাগে। 3. গ্ৰাম্য উন্নয়ন। MGNREGA ৰ অধীনত গাঁৱৰ উন্নয়নমূলক কাম কৰা হয়, যেনে পথ নিৰ্মাণ, পুখুৰী খন্দা, গছ ৰোৱা, পানী সংৰক্ষণ আদি। আপুনি কাম কৰি নিজৰ গাঁওখনৰ উন্নয়নতো সহায় কৰিব পাৰিব। 4. মহিলা সবলীকৰণ। এই আঁচনিয়ে মহিলাসকলক বিশেষ গুৰুত্ব দিয়ে। বহু মহিলা জব কাৰ্ডৰ জৰিয়তে স্বাৱলম্বী হৈছে আৰু তেওঁলোকে নিজৰ পৰিয়ালৰ আৰ্থিক অৱস্থাত সহায় কৰিব পাৰিছে। কেনেকৈ জব কাৰ্ডৰ বাবে আবেদন কৰিব লাগে? জব কাৰ্ডৰ বাবে আবেদন কৰাটো খুব সহজ। যোগাযোগ। আপুনি আপোনাৰ স্থানীয় গ্ৰাম পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। আবেদন পত্ৰ। পঞ্চায়ত কাৰ্যালয়ত জব কাৰ্ডৰ বাবে আবেদন পত্ৰ উপলব্ধ থাকে। আপুনি সেই ফৰ্মখন পূৰণ কৰিব লাগিব। প্ৰয়োজনীয় নথিপত্ৰ। আবেদন পত্ৰৰ লগত কিছুমান নথিপত্ৰ জমা দিব লাগিব, যেনে ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, যদি আছে বেংক পাছবুকৰ ফটোকপি, পাৰ্ট ফটোকপি প্ৰয়োজন হ'লে। যাচানি। আপোনাৰ আবেদন পত্ৰ আৰু নথিপত্ৰসমূহ যাচাই কৰা হ'ব। জব কাৰ্ড প্ৰদান। যাচাই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আপোনাক এখন জব কাৰ্ড প্ৰদান কৰা হ'ব। এই কাৰ্ডখন খুব যত্ন সহকাৰে ৰাখিব। কাম কেনেকৈ পাব? জব কাৰ্ড পোৱাৰ পিছত আপুনি যেতিয়াই কাম কৰিব বিচাৰিব তেতিয়াই গ্ৰাম পঞ্চায়ত কাৰ্যালয়ত গৈ মৌখিক বা লিখিতভাৱে কামৰ বাবে আবেদন কৰিব পাৰিব। আপোনাৰ আবেদনৰ 15 দিনৰ ভিতৰত চৰকাৰে আপোনাক কাম দিবলৈ বাধ্য। যদি 15 দিনৰ ভিতৰত কাম দিব নোৱাৰে তেন্তে আপুনি নিবনুৱা ভাত্তা আনএমপ্লয়মেণ্ট এলাউৱেন্স পাবলৈও যোগ্য হ'ব পাৰে। শেষত কওঁ যে বন্ধুসকল, জব কাৰ্ড কেৱল এখন কাৰ্ড নহয়, ই গ্ৰাম্য শ্ৰমিকৰ বাবে এক শক্তিশালী অধিকাৰ। ই আপোনাৰ আৰু আপোনাৰ পৰিয়ালক এক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে। যদি আপুনি গ্ৰাম্য অঞ্চলত বাস কৰে আৰু কামৰ সন্ধানত আছে তেন্তে পলম নকৰি আজিয়েই আপোনাৰ জব কাৰ্ডখন উলিয়াবলৈ চেষ্টা কৰক। যদি আপোনাৰ এই বিষয়ে আৰু কিবা প্ৰশ্ন আছে তেন্তে তলৰ কমেণ্ট বক্সত সুধিব পাৰে। আমি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো যদি আপোনাৰ বাবে তথ্যপূৰ্ণ আছিল তেন্তে এটা লাইক কৰিব, সকলো বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে। আৰু ট্ৰু অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।